নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ নতুন এটা ভিডিঅ' লৈ পেলাই। যে সাম্প্ৰতিক দেখা গৈছে যে ছ'চিয়েল মিডিয়াত বিভিন্ন অঞ্চলৰ পৰা গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন অঞ্চলৰ পৰা দেখা গৈছে যে গায়কৰ সৃষ্টি হৈছে। মানে নিজৰ প্ৰতিভাক বিকাশ কৰাৰ কাৰণে বা নিজৰ প্ৰতিভাটো বিস্তাৰ কৰাৰ কাৰণে সহজ মাধ্যম হৈ পৰিছে ছ'চিয়েল মিডিয়া। বিশেষকৈ ইউটিউব, ফেচবুক, টুইটাৰ আদিকে আন যিখিনি ছ'চিয়েল মিডিয়া আছে, সহজতে দেখা গৈছে যে গাঁৱলীয়া অঞ্চলৰ পৰা বা খুব দৰিদ্ৰ সাধাৰণ এটা পৰিয়ালৰ পৰা দেখা গৈছে খুব সুন্দৰ সুন্দৰ গান কৰিছে, কবিতা আবৃত্তি কৰিছে, গজল কৰিছে। এনেকৈ দেখা গৈছে যে বহুত ল'ৰা ছোৱালী কিন্তু আজি বিখ্যাত হৈ পৰিছে, ভাইৰাল হৈ পৰিছে। আৰু এয়া কিন্তু বেয়া কথা নহয়, এটা শুভ লক্ষণ বা ভাল লক্ষণ বুলি ক'ব লাগিব। এটা সময়ত আছিলে যে সাধাৰণ মানুহবিলাকে প্লেটফৰ্ম পোৱা নাছিলে, নিজৰ প্ৰতিভাটো বিকাশ কৰাৰ কাৰণে সিহঁতে মঞ্চ পোৱা নাছিলে। কিন্তু আজি মুক্ত মঞ্চ, যাৰ প্ৰতিভা আছে প্ৰতিভাক কোনেও ধৰি ৰাখিব নোৱাৰে, সেয়া বিকাশ হ'বই। আৰু যাৰ হাতত আজি এণ্ড্ৰইড মোবাইল আছে, সিহঁতে গানবিলাক ৰেকৰ্ড কৰিছে, নিজৰ প্ৰতিভাখিনি ৰেকৰ্ড কৰিছে। বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে নিজৰ প্ৰতিভাখিনি বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু তেনে এগৰাকী সৰু কণমানি যুৱতীয়ে দুটা গজল গাইছে আৰু সেই গজল দুটা আপোনালোকক শুনাব খুজিছোঁ। যে আৰু এই প্ৰতিভাখিনিক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, তেনেহ'লে আমাৰ দেখা গৈছে যে এই ভৱিষ্যতৰ এই প্ৰতিভাসমূহে কিন্তু আমাৰ সমাজখন আগুৱাই নিয়াত বা সেই সৰু সৰু ল'ৰা ছোৱালীক কিন্তু আগুৱাই নিয়াত বা যিগৰাকী ব্যক্তি বা যিজন ব্যক্তি এনেকুৱা প্ৰতিভা আছে, সেই প্ৰতিভাখিনি আগুৱাই লোৱাত যাতে আমি সকলোৱে সহায় সহযোগ কৰোঁ। ধন্যবাদ। আশা কৰিম যে এই ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি এই প্ৰতিভাখিনিক আগুৱাই নিয়াত সহায় কৰিব। জাদু মাখা মুক্তি তোমার দেখলে মনে মন আদর করে ডাকো যখন রে খোকাশ। জাদু মাখা মুক্তি তোমার দেখলে মনে মন আদর করে ডাকো যখন রে খোকাশ। বলো যদি ছাড়বো সবে তবু তোমায় ছাড়বো না, আর কার কুলেতে মাগো এ পান জোড়াই না। কাপন আমার আপন কবর আমার ঘাটে, ওহি কবরে যেতে হবে, রইবে না কেউ সাথে। কাপন আমার আপন কবর আমার ঘাটে, ওহি কবরে যেতে হবে,
ডাকো যখন রে খোকাশোর জাদু মাখা মুখটি তোমার দেখলে ভরে মন আদর করে ডাকো যখন রে খোকাশোর বলো যদি ছাড়ব সবই